মহোৎসৱৰ ৩৯তম এই বছৰৰ যি উদযাপন সেই উদযাপনস্থলীৰ পৰা আমি স্থানীয় সংবাদদাতা দেবলৈ আমি ধন্যবাদ জনাইছোঁ আৰু লগতে সমূহ অসমবাসীলৈও আগন্তুক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মধ্যমপুৰ ৰাসৰ এইবাৰ 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। অহা নৱেম্বৰ মাহৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈ 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচী ইতিমধ্যে এই অঞ্চলৰ বিভিন্ন ৰাইজে খুব উৎসাহেৰে আমাক সঁহাৰি জনাইছে আৰু এই উদযাপনত যোৱা বিগত সময়ৰ যিবোৰ কাৰ্যসূচী থাকে সাহিত্য সাংস্কৃতি আধ্যাত্মিক দিশ ভক্তিভাৱৰ যিবিলাক দিশ সেইবোৰ সমূহ কাৰ্যসূচী আছে। আমি আশা ৰাখিছোঁ বতৰেও নিশ্চয় এইবাৰ ফৰকাল হ'ব আৰু সকলো ৰাইজক আমাৰ এই পূজাস্থলীলৈ আমি আহিবলৈ সকলোকে অনুৰোধ জনাইছোঁ যাতে এই সভাস্থলীলৈ আমাৰ এই উদযাপনস্থলীলৈ আহে আৰু যিবোৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত প্ৰতিটো দিনৰ কাৰ্যসূচী খুব বৰ্ণাঢ্য কাৰ্যসূচী হিচাপে আমাৰ চাব কমিটিবিলাকে উদ্যমেৰে কাম কৰি আছে আৰু বৰ্তমান আমাৰ হাতত প্ৰায় 2টা সপ্তাহ বাকী আছে। এই 2টা সপ্তাহত সকলো চাব কমিটিবিলাকে নিজৰ নিজৰ কাৰ্যসূচীসমূহ খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈ আছে আৰু এই কাৰ্যসূচীসমূহ আমাৰ সঠিক সময়তেই নিশ্চয় সাজু হৈ উঠিব আৰু আমি এইবাৰ ৰাসত ৰাইজক এটা আমোদজনক বা এটা খুব ভাল বাতাবৰণ এটা দিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ আৰু লগতে এই অনুষ্ঠানটিয়েই আমাৰ সৰুপথাৰৰ এই এৰিয়াটোত যোৱা বিগত সময়ত অসম নাগালেণ্ড সীমান্তত এটা যি অনুষ্ঠান হিচাপে সকলোৰে সমাদৰ লাভ কৰিছে এই অনুষ্ঠানটিয়ে বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায় সকলোকে এটা সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। এইবাৰো আমি সেই সকলো দিশবোৰ এটা লক্ষ্য ৰাখিছোঁ আৰু সকলো ৰাইজৰে ইয়াত অংশগ্ৰহণ হ'ব। আহক আমি ৰাইজক সকলোকে এই ৰাসস্থলীলৈ আহিবলৈ আমি সকলোকে আদৰণি জনাইছোঁ। এতিয়ালৈকে কেইখনমান দোকান ইয়াত যিহেতু আমি গম পাওঁ যে ৰাস পূজা মানে দোকান বহুতকেইটা থাকে কেইখনমান দোকান ইয়াত ইয়াত প্ৰায় আমাৰ বৰ্তমানলৈকে 300 দোকানৰ হৈছে আৰু সেই দোকানবোৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আমি সকলোকে তেওঁলোকক খুব ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াত এই পূজাস্থলীলৈ আহি তেওঁলোকে যে এটা সঁহাৰি জনাইছে।